মৰ্নিং এভৰিৱান, কি খবৰ সকলোৰে? আজি এটা এক্সাইটিং দিন য'ত মই পাপাৰ লগত গৈ আছোঁ নগাঁৱলৈ ফুৰিবলৈ। চ' আপোনালোককো অলপ অলপ ক্লিপ দেখাই যাম। চ' আমি যাবলৈ ৰেডি, পাপাও এইফালে ৰেডি। নগাঁও যাত্ৰা ফুফু কৰিব যাওঁ। ভিডিঅ' পাত্তা নেকি? আমি আহি আছোঁ এতিয়া কাপোৰ কিনিবলৈ। আগত আছে ক'ৰ পৰা ল'বা? মহাৰাজা তাতে একেলগে কেইবাখনো আছে। চাওঁ ঘূৰাচোন, চাওঁ। আমাৰ শ্বপিং কমপ্লিট হৈ গ'ল। এতিয়া পাপা কুৰ্তাটো অলপ জাষ্ট ফিট কৰিব আছে, তাৰ কাৰণে ৰৈ আছোঁ। পাপা ব'ৰ হৈ গৈছে। পাপা ব'ৰ হৈছা? কিমান ব'ৰ হৈছা? সিংহমান উঠি গুচিয়ে গ'ল। হ'ল আমাৰ দৰা। আমাৰ শ্বপিং কৰা কমপ্লিট হৈ গ'ল। এতিয়া টমটমত আহি আছোঁ, ঘৰলৈ যাব লাগিব। কলিজাসকলে এৰি থৈ আহিছোঁ, চ' সোনকালে যাব লাগিব ঘৰলৈ। অ' মেৰি পাপা, মেৰি পাপা কেনেকুৱা লাগিছে? খালি পাপাই খালি এই কৰি দিব, বেলেগ কথা নাই। আকৌ পৰা কচোন নামিব হ'ল, নামি লওঁ। ঘৰ আহি পালোঁ, কিবা কিবি খোৱা বস্তু লৈ আহিছোঁ, খাই ৰহ। 1 কেজি কাজু বৰফি। কোনে কোনে ভাল পায় কাজু বৰফি জনাবচোন। চ' খাই মেলি আজৰি অকণমান ফ্ৰেছ হৈ ল'লোঁ। আমাক কলিজাও খাই মেলি আজৰি। এতিয়া কি কি আনিছোঁ দেখাম। চ' আমি কিবা কিবি কাপোৰ ল'লোঁ, যি নগাঁৱত ল'লোঁ, মহাৰাজা মিছন মাৰ্কেটৰ ওচৰত। এইখিনি মিছন মাৰ্কেটে কয় নেকি ন? চ' এইটো ল'লোঁ পাপাৰ কুৰ্তা। পাপা পিন্ধি পেলাই দেখুৱা না, পিন্ধি হ'ল আমাৰ পাপাৰ কাপোৰ। পাপা প'জ মাৰি দিয়া। হাহা। চ' মই ল'লোঁ এইযোৰ ড্ৰেছ, এইটো এটা ল'লোঁ টপ, আৰু তলত এইটো ল'লোঁ এটা কাৰ্গো জিন্স। পকেট চকেট আছে, মজা লাগিছে। আৰু কিবা কিবি অলপ সৰু সৰু বস্তু আছে যিবোৰ মই আপোনালোকক দেখাই আছোঁ চব। আৰু এইকেইটা হ'ল মোৰ সৰু সৰু বস্তু, মৰম লগা। এইকেইডাল মোৰ ৰাবাৰ, সেই 3টা ক্লিপ। তাৰপিছতে এইটো হ'ল এটা চিম্পল ইয়েৰিং, যিটো মোক পিন্ধি যাবলৈ লাগে ইফাল সিফাল পটককৈ। মোক ইয়েৰিং বহুত লাগে একচুৱেলি। আৰু এয়া হ'ল এটা হেয়াৰ বেন এণ্ড হেয়াৰ ক্লিপ, যিটো মোৰ ভাগিন মান্তিৰ কাৰণে লৈছোঁ। আৰু এয়া বিন্দি, মেখেলা চাদৰৰ লগত পিন্ধিলে লাগে বিন্দি মোক। আৰু ষ্টন বিন্দি মই প্ৰায় লগাই থাকোঁ, ভিডিঅ'ত আপোনালোকে দেখিয়ে থাকে। আৰু এয়া অলপ গল্ডেন কালাৰ খাৰু, সোণৰ নহয় দেই, মোৰ বৰ্তমান ঔকাত হোৱা নাই বাৰু সোণৰ আনিবলৈ। একচুৱেলি মাৰ কাৰণে আনিছোঁ। বাছ ইমানেই টিকলু বস্তু। আৰু খোৱা বস্তু কিছুমান আছে। আৰু এডাল মৰম লগা টিকলা পাথৰ থকা, এটা লকেটৰ পাথৰ থকা টিকলা চেইন, গল্ডেন কালাৰ।